কেতিয়াবা বহুত মনত পৰেও সেই এৰি অহা কলেজীয়া দিনবোৰলৈ। কি যে সোণালী আছিল সেইবোৰ দিন। তেতিয়া মোৰ নিচিনা চাগে প্ৰায়েই ভাবিছিল, কিনো সদায় সদায় কলেজত আহি থাকিব লাগে, সোনকালে ডিগ্ৰী পালেই বাচি যাওঁ। কিন্তু সেইবোৰ দিন যে আমাৰ সোণালী দিন আছিল, আমিচোন বুজিয়ে পোৱা নাছিলোঁ অ'। এতিয়া ভাবিলে বুকুখন কঁপি উঠে, আকৌ উভতি যাব মন যায়, য'ত আমি সুখ বিচাৰি পাইছিলোঁ কিন্তু অনুভৱেই কৰা নাছিলোঁ। আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়, আমাৰ গৌৰৱ, আমাৰ আৱেগ। নভবাকৈ সকলোৰে লগতে মিলি গৈছিলোঁ, আপোন হৈ গৈছিল সকলো। কিমান ভাল লাগিছিল জুনিয়ৰখিনিয়ে বা বা বুলি যেতিয়া মাতিছিল, তেতিয়া এনেকুৱা লাগিছিল যেন মোৰ নিজৰ ভাইটি ভণ্টিহে। বহুত মৰমৰ আছিল সিহঁত। এতিয়া বহুত মনত পৰে সেইবোৰ কথা। ভাবি চালে 2 বছৰ আগৰ কথা, কিন্তু সকলো এনেকৈ সলনি হ'ল যেন 10 বছৰৰ আগৰ কথা। কেতিয়াও পাহৰিব নোৱাৰে আমাৰ মৰমৰ বিশ্ববিদ্যালয়খনক। বহুত কিবা কিবি দিছে আমাক, কেতিয়াও পাহৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ।